Hey guys, welcome to my YouTube channel. Segus blog আপোনাক পুনৰ স্বাগতম জনাইছো আৰু আজি আপোনাক মাছৰ পানী বলোৱা দেখাম মানে বহুত দিন হৈ গ'ল একোৰিয়ামটো মাছ থৈ দিয়া আৰু মাছৰ পানীটো বলোৱা আজি দেখাম আপোনাক সম্পূৰ্ণ প্ৰচেছ দেখাম তেন্তে ভিডিঅ'টো আপোনাক শেষলৈকে চাই থাকিব তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইটো মাছবিলাক এতিয়া আছে মই অক্সিজেনটো বন্ধ কৰি দিছোঁ এতিয়া আৰু পানী দেখিব পাৰে আপোনালোকে বহুত লেতেৰা হৈছে ঘোলা হৈ গৈছে তো পানী বলাবলৈ কাৰণে মই এইবিলাক বস্তু লৈছোঁ এটা খালী বাল্টিন লৈছোঁ পানী থ'ম পানী লৈছোঁ মাছ থ'বলৈ আৰু এইটো চাকনি দি মাছটো উঠাম আৰু ইয়াত চাপ্লাই পানীখিনি থৈ দিছোঁ লওঁ আৰু হাতটো ধুই ল'ব লাগিব ভালকৈ কিয়নো মাছখন ডাঙৰ এইকেইটা ওলাই লওঁ মাছবোৰ হাতেৰে কেতিয়াও ধৰিব নালাগে এনেকৈ চাকনি যেনে বজাৰত কিনিব পাৰি নহ'লে এনেকৈ ঘৰতে বনাই ল'ব মই ঘৰতে বনাই লৈছোঁ চ' মাছবোৰ মই ধৰি লওঁ তো বাউলটো মই কাপোৰ দি মুচি ল'লোঁ ভালকৈ ধুই পেলাই এতিয়া বাউলটো পূৰা চাফা দেখি আছে মাছখিনি মই এনেকৈ থৈছোঁ ইয়াত এইকেইটা আৰু এই গছ চছবিলাক ধুই লৈ আহিলোঁ পানী আছে পাথৰখিনি ধুই লৈ আহিলোঁ ডিজাইন আকৌ ধুনীয়াকৈ তাত গৈ থ'ম আৰু ফাৰ্ষ্ট বাউলটো এনেকৈ বহাম বাউল বহাই দিলোঁ দেন কালাহী পাত্ৰখিনি মই বাছি ল'ম এইটো সৰু সুৰাকৈ ডেক'ৰেট কৰিলোঁ আৰু সৰু সুৰাকৈ অলপমান ডেক'ৰেট কৰিব চেষ্টা কৰিলোঁ তো চাই দিয়ক আপোনালোকে ভিডিঅ'টো এইটো ছেইম আগৰ নিচিনা ছেইম তেনেকুৱা পলিথিন এটা লৈ লৈছোঁ মই ইয়াত পানী দিবলৈ এতিয়া পানী দিম চ' চাই দিয়ক আপোনালোকে ভিডিঅ'টো क्या मेडिसिन तो दी थी मैं आप तो दे दिल मेडिसिन तो इसी दे दिल तो
মাছকেইটা দি দিলোঁ গোটেইকেইটা মোৰ ভাগিন আছে দেখিছেনে এইটো বহুত কচুগুটি হয় কিয় নামটো কৈ দিয়া অঁ ইয়াত চাই কোৱা হে গাইজ আজিৰ ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ' চাই ভাল পায় তেনে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আজিলৈ ইমানে আছিল বাই বাই কি নিহাল ৰহমান তোমাৰ ঘৰ ক'ত